কেনেকুৱা লাগিছে? আজি এইটো অনুষ্ঠানত সঁচাকৈ বিৰাট ভাল লাগিছে আৰু এনেকুৱা অনুষ্ঠান মানে খুব কম হয়। সঁচাকৈ এইটো এটা প্ৰশংসন কৰিবলগীয়া কাম কৰিছে আৰু এই অনুষ্ঠানটোৰ লগত যিমানখিনি ব্যক্তি জড়িত হৈ আছে তেখেতসকলকো মোৰ তৰফৰ পৰা আৰু আমাৰ বেহৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা অশেষ ধন্যবাদ। কাৰণ এনেকুৱা বস্তুবিলাক মানে বিহু পাতে বা বেলেগ আপোনাৰ কিবা কিবি পাতে, কিন্তু এনেকুৱা অনুষ্ঠানবিলাকো যে বৰ্তমানৰ যে জীয়াই ৰখাত যিটো চেষ্টা কৰিছে তাৰ কাৰণে কমিটি গোটেইখিনি সদস্যকে মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাই ভাল লাগিছে। ধন্যবাদ। বহু কেনেকুৱা লাগিছে? ভাল লাগিছে। জয় সতী হালখিনি স্মৃতি দিৱস উপলক্ষে লখিমপুৰ হাতীলুং জিলা চুতীয়া ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আজি প্ৰথম দিনা কাৰ্যসূচী প্ৰচেছন হৈছে এয়া সাংস্কৃতিক শোভাযাত্ৰা। তাৰপিছত বহুতো আছে, ভাল লাগিছে সঁচাই। যিহেতু সাধনী দিৱস হিচাপে আজি দিনটো পালন কৰিছে এওঁলোকে, গতিকে সাধনীয়ে হৈ গ'ল। বোকা পানী নেওচি ভাগৰ কাটি কৰি আহিছোঁ পামেই আৰু অলপ ভাল লাগিছে।